কোৱা কেনেকুৱা লাগিছে কোৱা আজি ভাল লাগিল আৰু Hey বন্ধুসকল ওয়েলকাম টু নিউ ব্লগ আশা কৰোঁ সকলোৱে ভালে আছে আৰু ৰাতিপুৱা এতিয়া প্ৰায় 8:30 হৈছে আৰু যাব লাইছো এটা কি কম আৰু বিয়া পাতিছে জীৱনৰ প্ৰথম খোজ বুলি ক'লেও ভুল নহয় গতিকে বুজি পাইছেই আমি সকলো গৈ আছো এতিয়া আৰু বিনি ৰেডি আছে দেই বিনিক চাও বিনি ৰেডি আছে মোৰ ৰেডি দাদাৰ বিয়ালে কিন্তু মই মানে যোনটো লম্পেন কালি থলো পিন্ধিম বুলি নতুন লম্পেন সেইটো লম্পেন দেখিছো মানে বুটামটো ছিঙি আছে মোৰে মন বননি তই বুজি কি কৈছে ৰেডি আমাৰ মেইন দেও ন মেইন পৰ্বৰ মেইন দেও এগৰাকী আৰু ৰ'দটো ভাবিছোন নোলাব নেকি কিন্তু ৰ'দ চাচোন কি ভয়ংকৰ ৰ'দ লাইছে আজি মাদাই খাই দিয়া মই মাগো দিম হলনে ৰেডি কোৱা আজি ফিলিংছটো কেনেকুৱা অনুভৱ ফিলিংছটো ভালে লাগিছে হা ভালে লাগিছে ভাল লাগিছে আবিনি কেনেকুৱা ফিলিংছ ক ভাল বুজি কি তোমাৰ ফিলিংছ কেনেকুৱা ফুচকি কি মা ফুচকো ৰখি আছে কিটা সিট চেঞ্জ কৰিলো ফুচকোৰ মই আগত এতিয়া তো ফিলিংছটো গৈ আজি কেনেকুৱা লাগিছে ভাল লাগিছে ও আজিবা পুৰা বৌ বুলি মাতিব পুৰা পাৰিম ই মানে কেতিয়াবা মাতিব পাৰিব তা হেতুৱে চিন্তা আছিল ইমান দিনে মাতিব পৰা নাই আৰু ইয়া দাদা আমাৰ লগত দাদা যায় সদায় ঠিক আছে আইতা আহিব অসুবিধাও হয় মামিক ক'লো মম্মি আকৌ আইতাকে আহিব অসুবিধা হয় কাৰণে কৈছো মামাক কৈছিলো কিন্তু মামা আহিব কোনো অসুবিধা হয় সেইকাৰণে ই আহিছে আৰু তুলিলে ধুখুৰিয়া গানে গানে তুমি মোৰ ফাইনালি প্ৰায় 10টা বজাত আমি আহি পালোহি এয়া অফিচ ৰেজিষ্টাৰ অফিচ নগাঁও ইমান জলদি আহি পালো নগাঁও মানে আধা দোকান খোলাই নাই মায়ে ঘৰবা লৈ আনিছিলে মগু চগু কিবা কিবি পেট পূজা চলিছে এতিয়া কি খালা তুমি আৰু আমাৰ কাম আৰম্ভ হৈ গৈছে আৰু কাৰণ আমি সোনকালে আহিছিলোঁ যিহেতু সেইকাৰণে আমাৰ সোনকালে হ'ল আমি 2 নম্বৰত আছিলোঁ তাৰপিছত মানে ইমান ভয়ানক মানুহ হৈছে আচৰিত আৰু এই গোটেইবোৰ ভিডিঅ' ফুচকুৱে ল'লে আৰু বহুতে হয়তো ভাবিব পাৰে যে মই তেজপুৰৰ পৰা নগাঁৱত গৈ কিয় কোৰ্ট মেৰেজ কৰিলোঁ আৰু সেই বিষয়ে ভিডিঅ' এটা জনাম সম্পূৰ্ণৰূপে আৰু কোৰ্ট মেৰেজ কৰিব হ'লে আপোনালোকে লগত কি ডকুমেণ্টছ নিব বা কি লাগিব সেই বিষয়ে সম্পূৰ্ণ এটা ভিডিঅ' বনাম আৰু সেইদিনাখন ইমানেই গৰম মানে কি ক'ম আৰু ভাষা নাই ফুচুকি এটা আচলতে বহুত কষ্ট পালে আকৌ আমি ভিতৰলৈ আহিলোঁ আৰু ইয়াতে চহী মাৰি ভাগৰ লাগি যায় দেউতাহঁতো বহুত চহী মাৰিবলগীয়া হ'ল মাহঁতো বহুত চহী মাৰিবলগীয়া হ'ল আৰু ফাইনেলি আমি একেলগে ফটো উঠাৰ সময়কণ আহি পালে এইটো যিসকলে কৰিছে গম পাব আৰু যিসকলে নাই কৰা প্ৰচেছটো চাই ল'ব আৰু যদি বিচাৰে এক্সট্ৰাকৈ এটা ভিডিঅ' বনাই দিম যে গোটেই প্ৰচেছটো কি আৰু চবতকৈ ইম্পৰ্টেণ্ট কথা হ'ল আমি কোনো ধৰণৰ উকিল নোহোৱাকৈ আমি নিজে কৰিছোঁ কামখিনি ছাকচেছফুলি ফাৰ্ষ্ট টাইম কমপ্লিট হ'ল কেনেকুৱা ফিল সময় বনাই বহুত হেৰি চলি আছে মোৰ প্ৰেছাৰ কামৰ প্ৰেছাৰ বহুত মেনেজ বহুত গতিকে মই সময় পোৱা নাই মই দিবা বৌ পাই গ'লোঁ এতিয়া পুৰা বৌ বুলি মানি পাব আমাৰ মানে আধা আধি কাম মানে 80% কাম হৈ গৈছে বাকী অলপ বাকী আছে আৰু ইয়াতে ফেন এখন নাই পাই মায়ে বেছি আছে তাৰপিছত চাওকচোন কিমান মানুহ আৰু এই সকলোবোৰ আমাৰে মানুহ ভিনদেউ খুৰা তাৰপিছত মোৰ মা মানে বৰমা এফালে মানে আমাৰ মানুহে ভৰ্তি হৈ আছে আধাখিনি বাকী আছে বা বাকী বেলেগ বেলেগ পাৰ্টিও আছে কোনোবা কিন্তু প্ৰায় আপোনাৰ টোটেল 20 জনমান মানুহ আছিলে আমাৰ তো ফাইনেলি আমাৰ ছাকচেছ হৈ গ'ল আজি কোৰ্ট মেৰেজৰ কাম আৰু সেইফালে মাহঁত ৰখি আছে আৰু এটা বস্তু যিহেতু কালি আনিছিলোঁ দিবৰ কাৰণে এতিয়া সেইটো দি লওঁ দিয়ক থেংক ইউ দাদা দিয়ক এইটো ছাৰপ্ৰাইজ টাইপ আৰু এইটো লুকুৱাই দিব লাগিব বিচাৰিছো কাষৰতে সদায় তোমাক আজি ছাকচেছফুলি আমাৰ হৈ গ'ল কেনেকুৱা গৰমত অশান্তি লাগিছে আমি এতিয়া প্ৰথম খাই লওঁ নেকি ন সময়টো বহুত যিটো হৈ গ'ল ব'লা মেইন কামটোতো হৈ গ'ল তাৰপিছত খাবও লাগিল যিহেতু আৰু মেইন পৰ্বভাগ এতিয়াহে হ'ব তাৰপিছত আমাৰ পৰিয়ালৰ আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকল আহিলে আৰু সৰুকৈ কিবা অলপমান কাম কৰা হ'ল তুমি মাইনাজনী কান্দিছে কোৱা নাকান্দিবা বুলি নাকান্দিবা আজি পাখি মেৰে ও চোৱা কিনো ৰং
विश्वधारं गगन सदृशं मेघवर्णं शुभंगम लक्ष्मीकान्तं कमलनयनं जुगे देव्यानुत्तमं वन्दे विष्णु भवहरणं सर्वलोके भवरण्यं हृदय हक আৰু আমাৰ সামাজিক নীতিখিনি আগন্তুক দিনত সুচাৰুৰূপে সুসম্পন্ন কৰে ভগৱন্তই তেওঁলোকৰ দাম্পত্য জীৱন মধুময় কৰিব। সফল সফল আশীৰ্বাদ দিছোঁ আমাৰ পুত্ৰ আজি हीरे जो पिया आवेगेर कोई जाय खुना खुना प्रीतिर নাই ভাগৰ আবেগৰ ৰাগি বতাহত উৰে চুৰিখে মন কিনো কৰো তুমি নাই মোৰ কাষতে বিচাৰিছো কাষৰতে শুভেচ্ছা থাকিল সেইদিনাখনলৈকে ধন্যবাদ কোৱা আজি অনুভৱটো কেনেকুৱা লাগিলে আমি পিছত বহুত ধুনীয়া বুজাব নোৱাৰা অনুভৱ কিন্তু বহুত গৰম মানে বহুত ঘাট প্ৰতিঘাটৰ মাজত আহি আমি এইখিনি পালোঁ আৰু মানে আমাৰ এই যাত্ৰাৰ আঁৰত আছে মেইন এগৰাকী ব্যক্তি বিনুবা আৰু বিনুবালৈ বহুত বহুত ধন্যবাদ কৃতজ্ঞ চিৰকৃতজ্ঞ আৰু সেয়াই আৰু কিমান ভাল দিন কিমান মানে ঘাট প্ৰতিঘাট পাৰ হৈ আজি এই দিনটো আমি চুবলৈ পাইছোঁ এই দিনটো পাইছোঁ মানে বুজাব নোৱাৰোঁ আৰু পিছত ভালকৈ ভিডিঅ' বনাম বাৰু অলপমান চব চিজি লওক আৰু এতিয়া দেৰি নকৰোঁ ন লাগে দেৰি নকৰোঁ বাই বাই অঁ আজিৰ পৰা মানে তেখেত শ্ৰীমতী হ'ল মই শ্ৰীমতা হ'লোঁ অঁ সেইটো এটা হ'ল কোৱা কেনেকুৱা লাগিছে কোৱা আজি ভাল লাগিল আৰু পুৰা দকচি খাইছোঁ খোৱাটোহে কৈছে আগত আজি খোৱাটো মেইন তাৰপিছতহে দিনটো কেনেকুৱা লাগিল আজি দিনটো ভাল লাগিল আৰু অনুভৱ কেনেকুৱা বহুত দিনৰ এটা আশা আছিল আশাটো আজি পূৰণ হ'ল আৰু আগত যিখিনি কাম আছে সেইখিনি কাম সুকলমে হৈ গ'লে আৰু সকলোৱে আশীৰ্বাদ কৰিব যাতে কামখিনি ভালে ভালে হৈ যায় আমাৰ তোৰ কেনেকুৱা লাগিছে কোৱা আজি ফিলটো ক এতিয়া মোৰ মানে এতিয়া পাই গ'লো আৰু এতিয়া পাই গ'লো বৌ পাই গ'লে ননদ আৰু বৌ কেনেকুৱা অনুভৱ কোৱা মোৰতো ধুনীয়া আৰু ভালে হ'ব নিশ্চয় বেয়া হোৱাৰ কথাই নাহে ইয়াতে খালি গৰমে অকণমান অশান্তি দিছে বহুত বেছি গৰম বিশেষকৈ মানে কেঁচুৱালৈ ইমান গৰমত মানে সহজ কথাই নহয় তাই বেছি কষ্ট পাইছে মানে আমিতো পেট পূজা হৈ গ'ল তাই একোৱে খোৱা নাই এতিয়ালৈকে গতিকে আজি ব্লগটো মানে শেষ কৰিলোঁ আশা কৰোঁ ব্লগটো চাই ভাল পালে যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু যদি চেনেল প্ৰথমে ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাই আছে ফ'ল' কৰিব নাপাহৰিব তো লগ পাম পুনৰ সকলোকে এটা নতুন ব্লগত অতি সোনকালেই তেতিয়ালৈকে সকলোকে বাই বাই